নতুন পুৰণ দি একো কথাই নাই। আমি ৰান্ধনি, আমি সদায় ৰান্ধিবই লাগিব। আমাৰ বাবে বিশেষ একো নতুন নহয়। সেয়েহে ল'ৰা ছোৱালীকেইটাও খুবেই বেছি ভাল পায় পনীৰ খাই। দেউতাকে এইফালে পনীৰ আনি দিলে আৰু ময়ো বেছি ভাল পাওঁ। এইফালে মাছ ফ্ৰাই কৰি ৰাখিছোঁ, এইফালে মাংস বনাব ৰেডি কৰি আছোঁ, এইফালে মছলা পাতি সানি পিটিকি ৰেডি কৰিছোঁ, এইফালে আকৌ মই পনীৰ মছলাখিনিও ৰেডি কৰি আছোঁ। পনীৰখিনি বনাম যিহেতু এইফালে আকৌ হাঁহৰ মাংসখিনিও বনাই ৰেডি হৈ আছে। আৰু এই নিউ ইয়েৰ বুলি আজি আমাৰ আটাইকেইটাই এনেকৈ ৰাতি লগ লাগি খাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টি আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিলোঁ। আৰু এই 2025 বছৰটো আমাৰ বহুত বেছি দুখ লগা বছৰ এটা। আমাৰ আপোনজনক হেৰুৱালোঁ, বহুত দুখ কষ্টত ভুগিবলগীয়া হ'ল। সেয়েহে আজি আপোনালোকৰ ওচৰত ভিডিঅ'টি এনেকৈ শ্বেয়াৰ কৰিলোঁ। ৰাতি এসাঁজ যিহেতু আমি আটাইকেইজনে মিলি খালোঁ। হেপী নিউ ইয়েৰ সকলোকে জনালোঁ। এই বছৰটো সকলোৰে মাজত সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। আজিলৈ এৰিলোঁ। নেক্সট এটা ব্লগত লগ পোৱাৰ আশাৰে। বাই।